হেল্ল' ভিউৱাৰ্ছ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ গতিকে দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Sali po. ভাত খুৱাইছে নেকি বোলে? এটা লগাই আছে নিদিয়াম বিয়া ঘৰত বেছি সময় থাকিব পৰা নহ'ল গতিকে গোটেই নিয়মবোৰ আপোনালোকক দেখুৱাব পৰা নহ'ল দেউতা আৰু বৰ্তাৰ ডিউটি আছিলে গতিকে আমি ৰাতিপুৱা 3:30টাতে লখিমপুৰৰ পৰা ওলাই অহাৰ কথা 12টা বজাত ওলালোঁ বিয়া ঘৰৰ পৰা আৰু আমি গৈ কিনে অলপ ৰেষ্ট ল'লোঁ 3:30টা বজাত উঠি ফ্ৰেছ হৈ চাহ তাহ খাই আমি 4টা বজাৰ আগে লখিমপুৰৰ পৰা ওলালোঁ এয়া চক বৰ্তাৰ গাড়ী আগে এইটো হৈছে বাইপাছ আপোনালোকে যদি ডিব্ৰুগড়ৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে লখিমপুৰ টাউনখন বাইপাছ কৰি ডাইৰেক্ট হাতীলুঙত গৈ ওলাব এয়া হৈছে বিখ্যাত পদুমণি আইথান অপজিটত আছে পদুমণি পাৰ্ক এয়া হৈছে সোৱণশিৰি নদী চাওকচোন দলংখন কিমান দীঘল
ৰাস্তাতে পালোঁ দবাপিটা বৰষুণ, মাজতে শিল বৰষুণো দিছিলে। জীয়াঢল নদীখনে নিজৰ জেগাটো চেঞ্জ কৰি থাকে। এইখন এবাৰ ইফালে যায় এবাৰ ইফালে যায়। এয়া চাওক, আগতে নদীখন ইয়াত আছিলে। ৰাতিপুৱাৰ পোহৰত ভাবিলোঁ আকৌ এবাৰ জগন্নাথ মন্দিৰটো আপোনালোকক ভালকৈ দেখাই দিওঁ। অৱশেষত ঘৰ আহি পালোহি। ধন্যবাদ মোৰ ভিডিঅ'টো ইমান ধৈৰ্য ধৰি চোৱাৰ বাবে। আৰু ইয়াৰ বহুতখিনি নিয়ম দেখুৱাব পৰা নহ'ল আৰু ভালেকেইখন নদী, ডিক্ৰং নদী, ৰঙা নদী, কিবা প্ৰব্লেম হোৱাৰ বাবে মই শ্বুট কৰিব নোৱাৰিলোঁ। মন্দিৰো ভালে কিছুমান শ্বুট কৰা নহ'ল। নেক্সট টাইম যেতিয়া লখিমপুৰ যাওঁ আপোনালোকক পূৰা ডিটেইলছত মন্দিৰ, থান যিমানকেইখন আছে সিমান দেখাব চেষ্টা কৰিম। আৰু আপোনালোকৰ কাৰণে মোৰ এটা কুৱেশ্যন আছে, জীয়াঢলক কিয় জীয়াঢল বুলি কোৱা হয়? আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।